Audio Jungle. লকডাউনৰ সময়ত আদিবাসী গীতেৰে এক সুমধুৰ কণ্ঠেৰে শ্ৰোতা ৰাইজলৈ আগবঢ়াইছে ধৰ্মপ্ৰাণ শিল্পী চন্দনগড়ে এক সুমধুৰ গীতৰ সংযোজন। প্ৰভু যীশুক স্মৰণ কৰি অসমৰ শ্ৰোতা ৰাইজলৈ এক অনন্য উপহাৰ এয়া। মুখ্য সম্পাদক গগনাষ্টম গগৈ প্ৰস্তুত কৰিছে এই বিশেষ প্ৰতিবেদন। মোৰ প্ৰিয় শ্ৰোতাসকল, আজি আপোনালোকৰ সন্মুখত যদিও লকডাউন গোটেই গুৱাহাটী বন্ধ, আৰু সেয়েহে আমি ঈশ্বৰৰ মহিমাৰ কাৰণে, গৌৰৱৰ কাৰণে, স্তুতিৰ কাৰণে আমি এটি আদিবাসী গীতৰ দ্বাৰাই ঈশ্বৰৰ প্ৰশংসা কৰিম, তেওঁৰ নাম আমি উৎস কৰিম। যীশুৰ মধুৰ নাম জীয়াই থকা অৱস্থাত কৰোণা ভাইৰাছৰ মাজত আমি ঈশ্বৰৰ প্ৰশংসা কৰিম। যদিও মই কোনো ডাঙৰ ছিংগাৰো নহয় আৰু এনেকৈ গীত গানটো মই নাগাওঁৱেই, কিন্তু মন গৈছে যীশুৰ গীত গান কৰি প্ৰশংসা কৰিবৰ কাৰণে, ঘৰত বহি বহি তেওঁৰ মহিমা কীৰ্তন কৰিবৰ কাৰণে। আৰু সেয়েহে মই ইচ্ছা কৰিছোঁ, ধন্যবাদ দি প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত যে প্ৰভু, মই আপোনাৰ গান গাব লৈছোঁ, আপুনি মোক শক্তি দিয়ক, সামৰ্থ্য দিয়ক। মই গীত আজিলৈকে গোৱা নাই এদিনো, কোনো তেনেকৈ ব্যক্তিগত গোৱা নাই, সমাজতো গোৱা নাই, গীৰ্জাতো গোৱা নাই, কনফাৰেঞ্চতো গোৱা নাই, কিন্তু তেওঁৰ মহিমাৰ কাৰণে, তেওঁৰ গৌৰৱৰ কাৰণে আপোনালোকৰ সন্মুখত মই গান গাব খুজিছোঁ। আহক আমি গীতৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰিম। বাইবেলত কৈছে, কাম টু মি এণ্ড আই উইল গিভ ইউ ৰেষ্ট। ঈশ্বৰে আমাক মাতি আছে, আমাক জীৱন দিবলৈ, আমাক নিষ্ঠাৰ দিবলৈ, আমাক পৰিত্ৰাণ দিবলৈ, আমাৰ জীৱনৰ বেদনাবিলাক ল'বৰ কাৰণে। এইকাৰণে মাথিউ চেপ্টাৰ 11:28 লিখিছে, কাষ্টিং অল ইয়ৰ কেয়াৰ আপন হিম। এনেকৈ ফাৰ্ষ্ট পিটাৰতো লিখিছে, আই এম গোইং টু গিভ ইউ ৰেষ্ট। আপোনাৰ জীৱনত বহুত মানুহে প্ৰতিজ্ঞা কৰিব পাৰে, প্ৰমিছ কৰিব পাৰে কিবা কিবি দিম বুলি, কিন্তু যীশুৱে এটাই প্ৰমিছ কৰিছে, আপোনাৰ হৃদয়ত, আপোনাৰ মন ব্যাকুল নহওক, আপোনাৰ হৃদয় ব্যাকুল নহওক। আৰু ঈশ্বৰে কৈছে, আই উইল গোইং টু গিভ ইউ পিচ। য়েছ মাই ফ্ৰেণ্ডছ, Jesus is ready to give you eternal peace. So this Adivasi song also saying like this. I'm very much excited to listen this song, even though right now I'm going to sing along with this song. Praise the Lord. पाप में डूबनमा दया बहिन सोबे आई सोपर से तुझसे डूबनमा पाप में डूबनमा दया बहिन सोबे
পাশে। That's the worshiping our Almighty God. Since Bible have been saying that heaven and earth will be passed away, but my words never be passed away. His words remaining forever and forever. His words saying to each and every one of us, His loving us, care for us. Hallelujah. दुनिया में शांति का खोजना, जंगल पहाड़ नदी नाला में। दुनिया में शांति का खोजना, जंगल पहाड़ नदी नाला में। आवा पपी मनवा इसो फसे आवा, ढूंढे के मेरे जग सहारा। इसो बुलाते जलगले, शांति आराम मुक्ति। इसो बुलाते जलगले, शांति आराम मुक्ति। तुझसे डूबल मान, पाप में डूबल मान, दया बहन सोबे पासे। तुझसे डूबल मान, पाप में डूबल मान, दया बहन सोबे पासे। Let's worship in our Jesus Christ. আহক আমি ঈশ্বরক প্রার্থনা করেন, ঈশ্বরের জয় দান করে মহান পিতৃ মাতৃ বন্ধুবর্গসকল, যিশুৰ সেই গানৰ দ্বাৰাই আমি কৈছে যেনে ঈশ্বৰৰ মহিমা কৰিম আমাৰ হৃদয়ৰ পৰা। God said, I'm not singing outside appearance, but I'm singing your hearts. दुनिया में शांति का खोज ले, लड़ने जाना में किस सहारे। दुनिया में शांति का खोज ले, लड़ने जाना में किस सहारे। आवा पपी मनवा इसु पासे आवा, करने के देवे जन जावे। इसु बुलाते जलगले, शांति आराम मुक्ति। इसु बुलाते जलगले, शांति आराम मुक्ति। मुझसे डबल मान, पाप में डबल मान, माया बहन सोबे हवाई सुपर से। मुझसे डबल मान, पाप में डबल मान, माया बहन सोबे हवाई सुपर से। इसु बुलाते दिल गए, शांति आराम मुक्ति। इसु बुलाते दिल गए, शांति आराम मुक्ति। हमसे डबल मान, पाप में डबल मान, माया बहन सोबे आवाज सुपर से। उससे डबल मान, पाप में डबल मान, माया बहन सोबे आवाज सुपर से। Let's worshiping through this singing song together. Even though we don't know the lyrics and all those things, but you remember, you are worshiping Almighty God. মোৰ প্ৰিয় শ্ৰোতাসকল, যদিও আমি গান গাব নাজানো, কিন্তু বন্ধৰ কালত ঘৰত বহি থকা সময়ত ঈশ্বৰৰ মহিমাৰ কাৰণে, যীশুৰ নাম কীৰ্তন কৰিবৰ কাৰণে, সৰ্বশক্তিমান ঈশ্বৰৰ গৌৰৱৰ কাৰণে আমি
যি মাধ্যমৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰোঁ এই আটাইবিলাক ঈশ্বৰৰ প্ৰশংসাৰ গৌৰৱৰ কাৰণে আহক মোৰ প্ৰিয় শ্ৰোতাসকল এই এটা সোণালী সুযোগত বন্ধৰ অৱস্থাত আমি তেখেতৰ মহিমা কৰাৰ দ্বাৰা ঈশ্বৰৰ জয় কীৰ্তন হওক শুনোতা গাওঁতা আটাইকে আমাৰ প্ৰভু যীশুৱে আশীৰ্বাদ কৰক গড ব্লেছ